নমস্কাৰ, আজি অন্যতম আপোনাক স্বাগতম জনাইছোঁ। বৰ্তমান আজি খানা খাম আমি খোজ যোৱাৰ আখৰা খানা আছে। আমাৰ সবেন্দ্ৰ আছে, দাদা আছে আৰু বাকী দুজন আছে, দেখুৱাই আছোঁ। বৰ্তমান আমাৰ আৰু যিটো কাটা হ'ল, এইবাৰ মছলা বাটি আছোঁ। বটা আৰু এইফালে আমাৰ মছলা থুই আনিছিলে নেকি এইটো বোকাই গেলা তো গাইছ। এইফালে আমাৰ কেৰাহী ভৰা মই দিছোঁ গাইছ। তো গাইছ ভিডিঅ' চাই থাকক। তো গাইছ আজি মই বনাম মাংস খাম। তো বৰ্তমান মানে মই যদি খানা খাম খানাটো নহয়েই, ময়ে বনাব লাগে। বাকী খাই আৰু বাকী হৈ আছে চাকৰি অলপ উঠিল নহওঁতে। কথা হ'ল সি প্ৰথমতে দেখালা যে সি সেই খুন্দি আছিল বুলি এই জ্বলা আদা নহৰু, কিন্তু এতিয়া বৰ্তমান খুন্দি আছে বেলেগে। এইটো এটা বিহাইণ্ড দ্য চিন। সি মানে কেমেৰাৰ আগত সেইটো এটা মেকিঙে কৈছে। নেক্সট এতিয়া এই সমীৰণ কাম কৰি আছে। অলপ পিছত মই লাৰিব লাগিব, তাক লাৰিব দিছোঁ। অলপ পিছত মই লাৰিব লাগিব, সেইকাৰণে লাৰিব আলু চপ বুলি কয় এতিয়া। কি বুলি কয়? খপৰ আলু চপ। এনে ৰাকেশ পগলা হৈছে নেকি? দুখ আছে নেকি মাথাত? পৱন দা মই মাৰিলো মই মই নাখাওঁ। আলু ভাজি নিজে বনাই খাওঁ। ৰাকেশে জ্বালা দিয়া খানা নাখাওঁ। জ্বালা নাই দেখোন, জ্বালা দিয়া নাই দেখোন। আৰু আছে তাতে দি আমি ইচ্ছি আৰু আমাৰ গাইছ পাগলা সৰু কেৰাহী খেতাব হৈছে। আমাৰ খানা হৈ আছে, মানে হেল্প কৰি আছে মোক। বাকী ময়ে মেইন আৰু খুব চিন্তা না ওর শত্রু জানে কোনে খানা বনাব। মোৰ শত্ৰু কোন পিছে? শত্রু কোনো নাই, নিজে নিজে হওয়াগিলে আছে না পবন দা। পলিথিন মানে এইটো কলা নিমখ ভাল কলা নিমখতে থাকা নাই যে এইবিলাক। তো গাইছ এফালে আমাৰ খানা কিমান পইচা চাওঁ। তো গাইছ এই মাংস আৰু এতিয়া আমি খানা খাওঁ কাৰণ আমাৰ কি কাৰণটো কি খানা খাওঁ কাৰণটো জোখা হা জোখা আমাৰ মানে কি নতুন শ্বৰ্ট ফিল্ম আহি আছে আৰু এইবোৰ ডিছকাছ চলিব এতিয়া আৰু কাহিনী ভাৰ্গৱৰ জোখা। তো এতিয়া কাহিনী অলপ শুনাই আছে আৰু আমাৰ জোখা নহয় জোখা বেছি জোখা মাংস কম হৈ লাগে ভাল জোখা নে জোখা কিবা জোখা নে খোখা সেইটো ডাঙৰ কথা। তো গাইছ সমীৰণ দা কি বেনাখন লগত চাই লওক। জোখা নহয় খোখা নেকি? জোখা 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 মানে কি? জোখা মানে কি এতিয়া নকওঁ, এতিয়া চাব নকওঁ। লাগিব চব। তো গাইছ আহি আছে আমাৰ আৰু কি মিলি ইউটিউব চেনেলত আপোনালোকে চাব আৰু মানে কি এতিয়া এনেকুৱা আকৌ কথা নকওঁ খানা কথা এক পিচ খাই চাওঁ দে। মই খাই চাওঁ এনে খাই চাওঁ হুচিয়াই জানি এই খাই নকওঁ হ'ব দিয়া। এতিয়া মানে আমাৰ ষ্টৰিটো ভালকৈ বুজাই আছে আৰু আমাক গাইছ। মানে কি কলেজৰ বাউণ্ডাৰীত আৰু কেম্পাছত তোমালোকৰ য'তে নাথাক ত'তে তাৰমানে তোমালোকৰ 24 ঘণ্টা বেয়া চিন্তা বেয়া ভাৱনাবিলাক মানি ইটো ভদ্ৰা মানে কি আৰু অভদ্ৰ চালু চালু 10 মানত পঢ়া পিছত দেই গম, কিন্তু তুমি যিটো কলা কথা সেইটো চবেই এতিয়া গম পাই গৈছোঁ। আমি টুইষ্টটো গম পাই গৈছোঁ ক'ত খেলব আছে। মই এইটো কৰিশ্মাৰ সতীয়া মাকৰ ল'ৰা, মানে আগৰ মাকৰ ল'ৰা, মই কি ৰিয়েক্ট কৰিব লাগিব সেইটো মই জানো, মানে গম পাম আৰু সেই মুহূৰ্তত তুমি যিটো ক'লা মোৰ ৰিয়েক্টটো মোৰ কি হ'ব। আমাৰ ষ্টৰিটো আলোচনা হৈ গ'ল, এতিয়া আমি খানা খাম ভাত খাম। এতিয়া আমাৰ এয়া মাংস গাইছ, এই মাংস আৰু এটা ভাত। এই মাংস আৰু ভাতে গাইছ, বেলেগ নাই। আমি মাংস আৰু ভাত আমি মাংস বুজি এই মোৰ পইচা এই বিদ্যা মোৰ পইচা আৰু এটা আছিল বেগত সোমাই থৈছোঁ সমীৰণৰ বেগত। পইচা নহয় যাব কি মোক বহুত দাম দিছে। ক'ত নাম দিয়া নাই ক'ত হেৰিটো নাম অহা নাই, মই বাল নাচাওঁ। এইবাৰ যাব এইবাৰৰ পৰা আহিব
টেনচন ল'ব নালাগে তই। ঐ সমেন দা আজি ৰিংকুদা নাই কেনেকুৱা কিবা এটা কৈ দিয়া বেয়া লাগছে হা? পালোঁ মই। এনে আমি ছয়টা আজি পাঁচটা ব্যস্ত নাই আজি। আজি ব্যস্ত নাই ঠিক আছে তই আমি আজি একটা আৰু খানা মানে খাম আৰু এতিয়া আজি মই মাংস বেছি নাখাওঁ মাছটো 2 পিচ মানে মই মাংস কিনা নাখাওঁ মাংস ভাল নাপাওঁ মই আছে মাংসৰ প্ৰতি এলাৰ্জি আছে তোমাৰ। কিন্তু খালোঁ আৰু আজি বহুত দিনৰ মূৰত মাংসটো ছাগলী মাংস বগা ছাগলী ৰাইজে গম পায়। বগা ছাগলীটো আমি খাই লওঁ খাই লৈ উঠি আৰম্ভ কৰিছোঁ ৰ'দা হ'ব দীপদা কিমান খা আৰু পুরো লাগি আছে কামত নাইট ডিউটিত পুরো লাগি আছে জেংকাই কচিয়া তই নাইট ডিউটিত লাগি আছে মছালটো চাই পেলাই কোনটো নাইট ডিউটিত লাগি আছে কোনটো নাইট ডিউটি খানাটো খাতে ভাল লাগে কিন্তু খাই উঠাৰ পাছত যিখিনি কাৰুকাৰ্য মই কল মাতিম দিয়া নালগে মাৰবি নালাগে আৰু